বুলু পেহী ও পেহী ৰবিচোন কি হ'ল হাতত কাচি চাৰ্ট ইমান ষ্টাইল কৰি তই কলৈ গৈছিলি হয় আমাৰ মিটিং এখন আছিল তহঁততো কি মিটিং আছিলে আমাৰ দাৱনী সন্থা মিটিং আকৌ দাৱনী সন্থা মিটিং থাকে নে আমি খুলিলো নহয় সদৌ অসম ভিত্তিত যে দাৱনী মইনা সন্থা বুলি আইও দাৱনী মইনা সন্থা ৰাম 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 তাৰপিছত কি হ'ব তাত আমাৰ তাত চৰকাৰক আমি জনাইছো আমাৰ কিছু দাৱনীসকলৰ কিছুমান সুবিধাৰ পৰা আমি বঞ্চিত হৈ আছো সেই সুবিধাখিনি পাবৰ কাৰণে আমি এটা সন্থা খুলি তেখেতলোকক অৱগত কৰাইছো আইও কি কৈছে কি থাকিব তহঁতৰ সন্থাটোত আমাৰ প্ৰথম চাহ দেই আমি ৰ'দত ধান কাটো আমাৰ স্কিনটো কোলা হৈ যায় বডি লোচন এটা ছানস্ক্ৰীম এটা দিব লাগিব হয় নহয় তাৰপিছত কেনেবাকে যদি আমি ধান কাটি থাকোঁতে আমাৰ যদি হাত কাটে তেতিয়া মেডিকেল খৰচ এটা দিব লাগিব 1 লাখ টকা তাৰপৰা তাততো এটা কথা নহয় জানিছা নাই ডাঙৰ কথা যদি আমি ধান কাটি থাকোঁতে পথাৰত ডেথ হৈ যাওঁ সেইটো জীৱন বীমা 3 লাখ টকা গম পাইছ ৰাম 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 কি যেন তহঁতি বনাইছ দে থয় এখন এইটো মানে নাজানা ঠেক তোৰ লগত কথা পাতি মোৰ দেৰি হৈছে যা মই এতিয়া সদৌ অসম মানে দাৱনী মইনা সন্থা ছেক্ৰেটৰী তই গম পাইছ এই দেখোন আমাৰ লগত কথা পাতিবলৈ সময় নাই নি আমাৰ লগত কথা পাতিবলৈ সময় নাই নি